হৈছে আপোনালোকেতো গম পাই আছে এইকেইদিন নিউজত দিয়ে আছে সকলোৱে ভাবিছিল সুস্থ শৰীৰে ঘৰলৈ ঘূৰি আহিব বুলি কিন্তু নিজৰ কৰ্তব্য পালন কৰি মৃত্যুবৰণ কৰা শ্বহীদ গৌতম ৰাজবংশী আমাৰ পৰিয়ালৰ দাদা হয় আজি প্ৰায় 10 মাহৰ পাছত দাদাক ঘৰলৈ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু মৃতদেহটো ঘৰলৈ বুলি আনিছে আৰু সেইকাৰণে সকলোৱে দাদাৰ মৃতদেহ চাবৰ কাৰণে সকলো ৰাইজে আহিছে আৰু আপোনালোকে দেখিছে বহুতখিনি মানুহ ভিৰ হৈছে আৰু ইফালে কিছুমান নিয়মো কৰিছে সেইবোৰ আপোনালোকে চাই যাব ভিডিঅ'টো সকলোকে Ini nampak kuah di sini.